দিনৰ 2 ব্লগ ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বহুত দিনৰ মূৰত আকৌ এটি নতুন ব্লগ ভিডিঅ' লৈ কিনে আপোনালোকে মানে যাবৰ কাৰণে ৰেডি। সেইটোৰ কাৰণে এইটো চাওক সৰু মাইনাই ধুনীয়াকৈ একেবাৰে নতুন চলা পিন্ধি আছে আৰু ডাঙৰ মাইনাই সিপিনে আছে তাৰমানে ওলাই কিনে একেবাৰে ৰেডি হৈ গ'ল। এতিয়া বৰ্তমান আমি সকলোৱে মানে মিলি কিনে যাবলৈ বাকী অকলে যাওঁ কি কৰোঁ আপোনালোকক সকলোকে একফালৰ পৰা দেখুৱাই যাম। তো চলিয়ে গাইজ आज की वीडियो को यहीं से शुरू करते हैं। এতিয়া ক'ৰবাত যাব পাব না এইটোৰ কাৰণে বহুত ফূৰ্তি হৈছে। ডাঙৰ মাইনা একেবাৰে ওলাই কিনে এতিয়া বৰ্তমান ৰেডি, খালি যাবলৈ বাকী। আৰু আমাৰ এইটো চাওঁ মায়াকজনী এতিয়া ওলোৱা হোৱাই নাই, তাৰমানে মায়াকে মানে ধুনীয়াকৈ ওলোৱা হোৱাৰ পিছত আমি ইয়াৰ পৰা ওলাই যাওঁ। এইফালে আছে একেবাৰে ডাউখি এলাবে বোলে আমাৰ লগত নাযায় বোলে, ফুৰিব যাবৰ কাৰণে মাতিছিলোঁ। এতিয়া আমি বৰ্তমান একেবাৰে ছায়েন্স মিউজিয়ামৰ ভিতৰত আছোঁ। এয়া চাওক গাইছ, আপোনালোকক ছায়েন্স মিউজিয়ামৰ ভিতৰত কি আছে কি নাই আপোনালোকক সকলোকে একফালৰ পৰা দেখুৱাই গৈ আছোঁ। এতিয়া মোৰ পিছত আছে এয়া নানু আছে আৰু মৰমী আছে আৰু ইফালে আছে আমাৰ ধুনুমাই তাৰমানে অকণমান আগত দাউৰি গৈ আছে, মানে জেগাবিলাক আজি প্ৰথমবাৰ দেখা পাইছে না, সেইটোৰ কাৰণে চাবৰ কাৰণে। তো বলক গাইছ আমিও চাওঁ আৰু আপোনালোকক সকলোকে একফালৰ পৰা দেখুৱাই গৈ থাকিম। তো এতিয়া বৰ্তমান আমি বাহিৰৰখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু অকণমান পিছতে ভিতৰলৈ গুচি যাম আমি। মানে কাঠৰ দলং আছে, সেই কাঠৰ দলংখিনি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। বাৰু কি আছে কি নাই আপোনালোকক একফালৰ পৰা দেখুৱালোঁ। বলক গাইছ তেতিয়াহ'লে আপোনালোকক অকণমান ভিতৰৰ ভাগখিনি দেখুৱাবলৈ চেষ্টা কৰিম কি আছে কি নাই। চলিয়ে গাইছ দাবাই দিম একেবাৰে এইটো ঘূৰি থাকোঁ। এয়া চাওক গাইছ, ৰখা দি দেই, এই কণীটো মানে এই চুইচটো দাবাই দিয়াৰ লগে লগে মানে এনেকুৱা ঘূৰি থাকোঁ। এইটো চাওক গাইছ, চাবি এই চাওক ঘূৰিছে, বেছি স্পীড হৈ গ'ল। চাওক আৰু এইটো চাওক গাইছ, এইটো টিপিলে মানে ইফালে যায় আৰু একবাৰ টিপিলে ইফালে আহে। এইটো চাওক গাইছ, এইটো চুইচটো এয়া ইফালে একবাৰ আহে, ইফালে একবাৰ যায়। এয়া চাওক পিয়ানো বজালে মানে তাতে বেলেগ ধৰণৰ লাইট জ্বলে। এয়া চাওক গাইছ, তেজপিহা বা তেজপিহাটো তাতে চালে কেনেকুৱা দেখা পায় চাওক গাইছ। এনে তেজপিহাটো ইয়াতে পূৰা ঘুমাই থকা দেখা পায়, কিন্তু এইটো ভিতৰৰ যোনটো এটা ষ্টিলৰ ফুটাহেন আছে তাতে কিন্তু একেবাৰে ধুনীয়া দেখা পায়। এয়া চাওক গাইছ, এইবিলাক কৈছে গাইছ, কুঁৱা আছে ইয়াতে, কুঁৱা বহুত কুঁৱা দুখোনে। এইখিনি চাওক গাইছ ক্লাছৰ ঘৰ হয়, মানে ৰাস্তাটো বহুত কঠিন হয়, পঢ়াই দি আছে একেবাৰে বিচাৰি ওলাব লাগিব। হেৰালি কমাবি ৰ। এয়া চাওক গাইছ, ধুনুৱে একেবাৰে অকলে ইফালে যাই আছে। আয়া ক'ত যাই এই নাযাবি ইফালে, আৰু একবাৰ সোমাই বোলে এক্সিট। এতিয়া বৰ্তমান আমি সোমাম কয়লা খনি মে যাতা হে। हम लोग आ गए अभी शिलोंग मेघालय में। একেবাৰে দি থকতো কয়লা খনি যাবা নাপাওঁ। এয়া চাওক গাইছ কয়লা খনি।
গুৱাহাটীত মানে কাৰ্বি আংলঙৰ পৰা এটা ডাঙৰ জীয়াকে আহিছে গতিকে সি কেতিয়াও তাৰমানে গুৱাহাটীৰ মানে ঠাইবিলাক ভালকৈ দেখা পোৱা নাই আৰু বালাজী মন্দিৰটো দেখা নাই সেই গতিকে তাইক মানে বালাজী মন্দিৰটো দেখাম বুলি ইয়াতে আহিলোঁ তো বলক গাইজ আমি মানে ছায়েন্স মিউজিয়ামৰ পৰা এই পোনে মানে আহি পালোঁ সেই গতিকে অকণমান মানে বালাজীত আহি কেনে ৰেষ্ট লৈ আছে এতিয়া বৰ্তমান আজি মানে একেবাৰে ফুৰিব পাইছে না সেইটোৰ কাৰণে পূৰা একেবাৰে দাউৰা ফুৰা কৰি আছে ইফালৰ পৰা সিপিনে দাউৰি আছে এয়া চাওক আমাৰ সৰু মাইনা আৰু ইপিনে আছে ডাঙৰ মাইনা আৰু বাকীবোৰ এইখিনি জেগাতে মানে বহি আছে তাতে বহি আছে তাৰমানে হৰে ৰাম হৰে ৰাম হৰে ৰাম হৰে ৰাম যাই থাকিব আৰু এইবোৰ চাওক গাইজ গাড়ী কি ধুনীয়াকৈ পাৰ্কিং কৰাই থোৱা আছে এইবোৰত মানে 4 চকীয়া গাড়ী পাৰ্কিং কৰাব পাৰিব আৰু অকণমান আগত চাওক এইয়া চাওক গাইজ ইপিনে আছে 2 চকীয়া বাহন তো গাইজ 2 চকীয়া আৰু 4 চকীয়া বাহন পাৰ্কিং কৰিবৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে আৰু এয়া চাওক গাইজ বালাজী 4টা বাজিছে আৰু 4টা বজাৰ সময়ত মানে বালাজীৰ দৃশ্যটো মই আপোনালোকক দেখুৱাইছোঁ এয়া চাওক গাইজ কি সুন্দৰ পৰিৱেশ